হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? পুনৰবাৰ স্বাগতম জনাইছোঁ শিখাছ ব্লগৰ অন্য এটা ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল, সকলোৱে সুৰক্ষিত হৈ থাকক আৰু ঘৰতেই থাকক। যদিও কৰোণা ক'ৰবাত কমিছে, কিন্তু ক'ৰবাত বেছিও হৈ আছে। সেইকাৰণে সকলোৱে ঘৰতে সুৰক্ষিত হৈ থাকক। আৰু দিনটো আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰা নহ'ল, এতিয়া 7টা বাজে আৰু সন্ধিয়া হৈছে। ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়াতো দেখুৱাব লগা তেনেকুৱা নাথাকে, কাৰণ এতিয়া ৰাতি হৈছে। তথাপিও মই ভাত বনাব গ'লে যদি কিবা ৰেচিপি আপোনালোকক দিবলগীয়া বুলি ভাবোঁ বা তেনেকুৱা কিবা ৰেচিপি বনাওঁ, তেনেহ'লে নিশ্চয় শ্বেয়াৰ কৰিম। ভিডিঅ'টি চাই থাকিব। আৰু এটা কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, মই চেনেলটো খুলিবলৈ বেছি দিন হোৱা নাই, কিন্তু মোৰ তাত এটা প্ৰব্লেম হৈছে। এইমাত্ৰ যদি মোৰ ছাবস্ক্ৰাইবাৰ বেছি দেখায়, তেনেহ'লে এইমাত্ৰ আৰু কম দেখায়। আৰু ভিডিঅ'ত আপোনালোকে কৰা কমেণ্টবোৰ মোৰ তাত শ্ব' নকৰে। মই বাৰু গম পাওঁ কমেণ্ট কৰা, ইউটিউব ষ্টুডিঅ'ত গৈ চালে মই কমেণ্টবোৰ দেখা পাওঁ, কিন্তু ভিডিঅ'ত শ্ব' নকৰে। কিহৰ কাৰণে নাজানো, এইটো প্ৰব্লেম মোৰ হৈ আছে। আজি এসপ্তাহমানেই হ'ল এনেকুৱা হৈ থাকিব। যদি আপোনালোকে ইয়াৰ কাৰণটো জানে, তেনেহ'লে প্লিজ কমেণ্টত জনাব। আৰু ভিডিঅ'টি চাই থাকিব, কি বাৰু দেখাইছোঁ। হাই ফ্ৰেণ্ডছ, মই আহিলোঁ পাকঘৰলৈ ভাত বনাব, আৰু ভাবিছোঁ আপোনালোকৰ ওচৰত ৰেচিপি শ্বেয়াৰ কৰোঁ। এয়া মই নৰসিংহৰ পাত লৈছোঁ। পাতখিনি মই এনেদৰে লৈছোঁ, পাতখিনি এটা এটাকৈ ছিঙি লোৱা নাই। আৰু এইফালে মই লৈছোঁ এটা বাতিত অলপ বেচন দি, তাত মই নিমখ আৰু হালধি দিছোঁ। দি মই ইয়াত দিছোঁ প্ৰয়োজন অনুসৰি অলপ পানী দি, মই এইখিনি ধুনীয়াকৈ মিক্স বনাই লৈছোঁ এটা। এয়া এনেকৈ বেছি ডাঠো নকৰিব, বেছি পাতলো নকৰিব। এতিয়া মই কেৰাহীত অলপ ৰিফাইন তেল দি দিছোঁ। দি এইখিনি গৰম হোৱাত এয়া মই নৰসিংহখিনি এনেদৰে লৈ বেচনখিনিত এনেকৈ ডুবাই দিছোঁ। ভালদৰে ডুবাই দিব, যাতে গোটেইখিনিতে বেচন ভালদৰে লাগি যায়। তাৰপিছত মোৰ অলপ পনীয়াই হ'ল, ইয়াত মই আৰু অলপ এড কৰি এইখিনি গোটা কৰি ল'ম। এয়া দেখিছে, ইয়াত মই এনেকৈ বহাই দিছোঁ। আৰু দি এইখিনি আপোনালোকে দুয়োটা ছাইড ভালদৰে ভাজি ল'ব। এয়া মোৰ ভালদৰে ভাজা হৈ গ'ল, মই বাকী গোটেইখিনি ভাজি ল'ম। এয়া চাওক, ধুনীয়াকৈ এইখিনি ভাজি লৈছোঁ। এতিয়া মই বনাম কণীৰ এটা ৰেচিপি। এয়া মই লৈছোঁ কণী 5টা, আমি মানুহ 5জন, সেইকাৰণে লৈছোঁ কণী 5টা। এতিয়া মই এইখিনি এটা বাতিত পিঁয়াজ জলকীয়া সানি নিমখ অলপ দি ভালদৰে এইখিনি মিক্স কৰি ল'ম। মিক্স কৰি লৈ এইখিনি মই ভালকৈ ভাজি ল'ম। এয়া মই কণীখিনি ভাজি আছোঁ, গোটেইখিনি মই ভালদৰে ভাজি ল'ম। কণীখিনি ভাজা হোৱাৰ পিছত মই সেই কেৰাহীটোতে অলপ তেল দিছোঁ। দি তাত মই পিঁয়াজ জলকীয়া আৰু আদা নহৰুৰ পেষ্ট অলপ দি এইখিনি অলপ ভাজি আছোঁ। ৰেচিপিটো বহুত সহজ হয়, খাবলৈও ভাল লাগে। আপোনালোকে যদি এনেকৈ খাই পোৱা নাই, তেনেহ'লে এবাৰ খাই চাব, আৰু কেনেকুৱা লাগে মোক কমেণ্টত জনাব। এয়া মই আলু অলপ কাটি থৈ দিছোঁ। এতিয়া মই আলুখিনি ইয়াত দি আলুখিনি অলপ ভাজি ল'ম। জুইটো মই কমাই ৰাখি আলুখিনি অলপ ভাজি লৈছোঁ। এয়া অলপমান লৰাই দিয়াৰ পিছত ইয়াত মই দিছোঁ নিমখ আৰু দিছোঁ হালধি। দি মই এইখিনি আৰু এবাৰ ভালদৰে ভাজি থাকিম। আলুখিনি অলপ টাইম ভাজি লোৱাৰ পিছত ইয়াত মই 2টা বিলাহী কাটি দিছোঁ। বিলাহী কাটি দিলে খাবলৈ আৰু বেছি ভাল হয়, সেইকাৰণে দি মই এইখিনি ভালদৰে লৰাই দিম। এতিয়া মই ইয়াত দিছোঁ অলপ জিৰাৰ গুড়া আৰু দিছোঁ অলপ ৰেড চিলি। এতিয়া মই এইখিনি আৰু অলপ ভালদৰে ভাজি ল'ম। এয়া অলপ সিজিছে, আৰু ভালদৰে সিজালৈকে এইখিনি আৰু অলপ টাইম বেছি ভাজি ল'ম। লৈ ইয়াত মই প্ৰয়োজন অনুসৰি পানী দি দিম। এইখিনিত মই এয়া পানী দি দিছোঁ। মই ইয়াত বেছি পানী নিদিওঁ, মই দালি বনাইছোঁ, সেইকাৰণে আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ অলপ বেছিও পানী দিব পাৰে। মই ইয়াত বেছি পানী দিয়া নাই। এয়া এইখিনি অলপ টাইম উতলাৰ পিছত মই ইয়াৰে আলুবিলাক অলপ ভাঙি দিছোঁ।
এতিয়া মই ইয়াত ভাজি থোৱা কণীখিনি দি দিম। গোটেইখিনি কণী মই ভালদৰে দি দিছোঁ আৰু কণীখিনি দিয়াৰ পিছত আপোনালোকে বেছি লৰাই নাথাকিব, নহ'লে কণীখিনি ভাঙি যাব, তেতিয়া খাই ভাল নালাগিব। এয়া কণীখিনি দিয়াৰ পিছত মই আৰু 3 মিনিটমান ভালদৰে উতলিবলৈ দিম। এইখিনি অলপ টাইম উতলাৰ পিছত এয়া চাওক ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। হাই ফ্ৰেণ্ডছ, আমি ৰাতিৰ ভাত খালোঁ আৰু ৰেচিপি দুটা কেনেকুৱা হৈছে আপোনালোকে প্লিজ কমেণ্টত জনাব। যদি এনেকৈ বনাই খোৱা নাই তেনেহ'লে এবাৰ খাই চাব, বহুত ভাল লাগে খাবলৈ। আৰু এতিয়া ভিডিঅ'টো আৰু কণ্টিনিউ নকৰোঁ, এতিয়া শুই যাম। ৰাতিপুৱা আপোনালোকক পুনৰ লগ পাম। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। এতিয়ালৈ বাই বাই। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। ৰাতিপুৱাৰ কাম বন কৰি আজৰি হ'লোঁ আৰু চাহো খালোঁ বাৰু কেতিয়াবাই। এতিয়া 9টাই বাজিব আৰু ভাবিছোঁ মেগী বনাওঁ। মাহঁতে ভাত খাব, কিন্তু হাজবেণ্ড আৰু মই আজি ভাত নাখাওঁ। আমি দুয়ো আজি মেগী খাম। মই মেগী বনাওঁ। ভাবিছোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, অলপ বেলেগকৈ বনাওঁ। চাই থাকিব ৰেচিপিটো। মই 2 পেকেট মেগী লৈছোঁ আৰু চচপেনত 2 কাপ পানী দি দিছোঁ। এতিয়া মই এইখিনি ইয়াত দি দিছোঁ। মেগীখিনি মই পেকেটৰ ভিতৰতে অলপ গুৰি কৰি লৈছোঁ আৰু তাত মই মেগী মছলা 2 পেকেট দি দিছোঁ। দি ইয়াত মই অলপমান নিমখ দিম, বেছি নিদিওঁ কাৰণ মছলাত অলপ নিমখ থাকেই, সেইকাৰণে ইয়াত মই নামমাত্ৰ অলপমান নিমখ দি দিছোঁ। এতিয়া মই এটা বাতি লৈছোঁ আৰু তাত মই 2টা কণী ভাঙি লৈছোঁ। তাত মই পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ আৰু ইয়াত অলপ মই বিলাহী দিম। বিলাহী মই এটা দিয়া নাই, একফাল দি দিছোঁ, 2টা কণী লৈছোঁ বাবে। আৰু ইয়াত মই দিছোঁ অলপ নিমখ, দি মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি মিক্স হৈ গৈছে। এতিয়া মই মেগীখিনি বইল হৈ গ'ল, এয়া চাওক মেগীখিনি মই নমাই দিছোঁ আৰু ইয়াত মই অলপ তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত ইয়াত মই কণীখিনি দি দিছোঁ। কণীৰ লগত আপোনালোকে ধনিয়া আৰু কেপচিকাম দিব পাৰে কাটি, কিন্তু মোৰ ওচৰত বৰ্তমান নাই, সেইকাৰণে মই দিয়া নাই। এইখিনি অলপ আধা ভজা হওঁতে ইয়াত মই যিটো মেগী বইল কৰি থৈ দিছিলোঁ সেইখিনি মই দি দিছোঁ। গোটেইখিনিতে মই ভালদৰে দি দিম। এয়া চাওক গোটেইখিনিতে মই ভালকৈ দি দিছোঁ। এতিয়া মই লাহে লাহে সেইটো লুটিয়াই দিম। এয়া এনেকুৱাকৈ দি দিছোঁ। দি মই ভালদৰে যাতে মেগীখিনি বাহিৰত ওলাই নাহে ভালদৰে মই দিছোঁ আৰু 2টা ছাইড ভালদৰে ভাজি ল'ম। এতিয়া এইটো ছাইড হৈ গ'ল আৰু এইফালে এই ছাইডটো মই লুটিয়াই দিছোঁ। দি মই এই ছাইডটো ভালদৰে ভাজি ল'ম আৰু জুইটো আপোনালোকে একদম কমাই ৰাখিব। এইখন মোৰ হৈ গ'ল। মই আৰু এখন ঠিক তেনেদৰেই দিছোঁ। এইখিনিও প্ৰায় হৈয়ে গৈছে। এয়া চাওক দেখিবলৈ ভাল হৈছিলে। এতিয়া আহিছে খোৱাৰ পাল। এয়া মই খাই আছোঁ আৰু সঁচাকৈ বহুতেই টেষ্টি হৈছে খাবলৈ। মেগী খালোঁ, খাবলৈ ভাল হৈছিলে। আপোনালোকেও এনেদৰে বনাই খাই চাব আৰু কেনেকুৱা পায় মোক কমেণ্টত জনাব। এইটো ভিডিঅ' মই এইখিনিতে এণ্ড কৰোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। ভিডিঅ'টো কালিতেই ষ্টাৰ্ট কৰা আছিলে। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাইছে। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এইটো ভিডিঅ'ত 3টাই ৰেচিপি হ'ব। ৰেচিপিকেইটা আপোনালোকে কেনেকুৱা পাইছে মোক কমেণ্টত জনাব। ভিডিঅ'টো যদি নেটৰ একো প্ৰব্লেম নেদেখায় তেনেহ'লে মই আজিয়ে আপলোড দিম আৰু যদি নেটৰ প্ৰব্লেম হয় তেনেহ'লে ভিডিঅ'টো কাইলৈ আপোনালোকে পাব। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সুস্থ থাকক, ঘৰতেই থাকক।